আহোম গাঁৱলে মামাৰ গাঁৱলে কি কয় ৰাইজে এফালে কি কয় তো ঠিক আছে সকলো একেলগে
ৰচনা কৰিছিলে মোৰ অতিকৈ মৰমৰ ভণ্টি সৃষ্টি বকুল বিনীতা, মৰমৰ গীতিকাৰ সুৰকাৰ লাটুমণি ৰাজকোঁৱৰ। আমি তিনিটাই বৰ কষ্ট কৰি বহু বছৰৰ মূৰত এই গীতটি ৰচনা হৈছিল আৰু এইবাৰ গাবলৈ লৈছোঁ আপোনালোকৰ এটা চিনাকি গীত আৰু বৰহাটৰ এটা বহুত পুৰণি গীত আৰু সকলোৱে ভাল পোৱা, ৰাইজে ভাল পোৱা আৰু মই অহাৰ লগে লগে মোক গাবলৈ কোৱা এটি গীত আৰু পুৰণি গীত যদিও আপোনালোকৰ খুব প্ৰিয় আৰু সেইকাৰণে মই গাবলৈ লৈছোঁ।